So hello everyone, welcome back to my YouTube channel, that vlog. So মই আজি ভেকচিন লবলৈ গৈ আছো। তো আপোনালোকক মই দেখুৱাই আছো আৰু আজি মোক ৰাস্তাত আহোঁতে এজনে কৈছে যে দাদা ব্লগ কিয় দিয়া নাই ইমান দিন হ'ল। তো মই ব্লগ দিব পৰা নাই মানে কি হ'ল যে মোৰ বৰষুণ দি আছে কণ্টিনিউৱাছলি ক'তো যাব পৰা নাই, অলপ পৰা নাই, সেইকাৰণে ব্লগটো দিব পৰা নাই। আৰু এনেদৰে মানুহবিলাকে ক'লে ভালো লাগে, উৎসাহ পাওঁ বনাবলৈ। তো মই আপোনালোকক দেখুৱাই আছো আৰু গৈ আছো মই মোৰ লগত আছে বাইদেউহঁত আছে সিহঁতৰ লগত মই গৈ আছো আৰু বাবু আছে মোৰ লগত দেখুৱাই আছো। এইটো আমাৰ জ্ঞান, এইটো হ'ল মছজিদ গেলেপাৰাৰ, এইটো হ'ল মন্দিৰ বাৰেগাঁৱৰ মন্দিৰ। আমি ভিতৰেদি আহিছোঁ যিহেতু বাৰেগাঁও আহি পালোঁ এইবাৰ আৰু অলপ পিছত এইবাৰ হাইৱে পাম। আকৌ কিবা ক বেজি দিবি না নেদা? কিয় নেদা? ফাৰ্ষ্ট তোমাৰে বেজিটো আছেতো, তাৰপিছতহে আমাৰ। আহি পালোঁ, আমি হাইৱেত গৈ আছোঁ। আমি চেণ্টাৰ যাই পাম আমাৰ এইবাৰ ভেকচিন চেণ্টাৰ কলকাতা। আমাৰ গাড়ী ঘূৰি লৈ আহিলোঁ। আমি এতিয়া চেণ্টাৰ আহি পালোঁ হস্পিটেল। এইবাৰ আমি দাদাক লগ ধৰিম, আমাৰ পিণ্টু দাক। ইয়াতে চাকৰি কৰে হেল্থত ডিপাৰ্টমেণ্টত। লগ ধৰি আৰু আমি বেজিটো লৈ ল'ম আৰু। চাব ইয়াতে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে হৈ আছে, মানুহবিলাক জমা হৈ আছে। ইমান মানুহ এতিয়া আহি পালোঁ, তাৰপিছত আহি পাই এতিয়া ৰেজিষ্ট্ৰেশ্যনটো আমাৰ দাদাই কৰি দি আছে। ৰেজিষ্ট্ৰেশ্যন মই যিহেতু আগতে কৰা নাছিলোঁ, ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'লোঁ আৰু এতিয়া আৰু বেজিটো দিম আৰু। ৰেজিষ্ট্ৰেশ্যন পান কাৰ্ড, ভোটাৰ কাৰ্ড গোটেইখিনি ল'ল, OTP নম্বৰ এটা আহিল, মই কৰি দিলোঁ। এতিয়া অলপ পিছত আপোনালোকক দেখুৱাই আছোঁ। আকৌ বেছি নলয় তো এতিয়া বাইদেৱে দিব। মোৰ ভয় লাগি আছে অলপ অলপ। মই গম পাইছোঁ। দেখিলে আপোনালোকে আমি দুটা ভেকচিন দিয়া হৈ গ'ল। এতিয়া আমাৰ ভেকচিন লৈ দুখ নাপালোঁ, কিন্তু মই অকণমান ভাবিছিলোঁ বহুত দুখ পাম বুলি। তো দুখ পোৱা নাপালোঁ যিহেতু, তো এতিয়া যাম, ঘৰলৈ যাম। তো চাব তো আমি যাবলৈ ওলালোঁ। আমাৰ গাড়ী পাৰ্কিং কৰা আছে। গাড়ী এইখন হ'ল আমাৰ গাড়ী, হস্পিটেলৰ পৰা ল'লোঁ আৰু লগতে এইবাৰ যাম। গাড়ীখন ভিনদেউৱে পাৰ্কিং কৰি আছে। আমাৰ ভেকচিন দিয়া হৈ গ'ল। আমি এইবাৰ ঘৰ ৰিটাৰ্ণ হ'ম। দুটা ভেকচিন দিলোঁ। তাৰপিছত বাইদেৱে দুখ পাইছিলি নে পোৱা নাই? মই কিন্তু একদমেই দুখ নাপালোঁ, একদম গমেই নাপালোঁ মই ভেকচিন দিয়াটো। আমি ৰিটাৰ্ণ হৈ আছোঁ, আমি ঘৰলৈ গৈ আছোঁ এতিয়া, যিহেতু বৰষুণো দি আছে। তো ভিডিঅ'টো বেছি দীঘল নহ'ব, কিন্তু তথাপিতো আপোনালোকৰ যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো মোৰ নেক্সট ভিডিঅ' আকৌ এটা আহি আছে কেইদিনমান পিছত। তো এতিয়ালৈ এৰিলোঁ।
টাটা বাই বাই